ৰূপহীবাসীৰ বাবে সুখবৰ। চাৰিচকীয়া বাহন ক্ৰয় কৰিবলৈ আৰু যাব নালাগে নগাঁও তেজপুৰ চহৰলৈ, কিয়নো পোনপ্ৰথমবাৰৰ বাবে ৰূপহীহাটৰ নতুন বজাৰত নতুনকৈ মুকলি হ'ল AR কাৰ বাজাৰ নামৰ ছেকেণ্ড হেণ্ড ডিলাৰ। অতি কম মূল্যতে গ্ৰাহকে ক্ৰয় কৰিব পাৰিব মন পচন্দৰ চাৰিচকীয়া বাহন। ছুইফ্ট, ক্ৰেটা, ইনোভা আদি বিভিন্ন ধৰণৰ চাৰিচকীয়া বাহন উপলব্ধ আছে AC কাৰ বজাৰত। আপুনি যদি সপোনৰ বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে AR কাৰ বজাৰ নামৰ ডিলাৰটোলৈ আহিব পাৰে। আপুনি যদি বাহন এক্সচেঞ্জ কৰিব বিচাৰে তেন্তে সহজতেই কৰিব পাৰিব AR কাৰ বজাৰ ডিলাৰত, অথবা একেবাৰে কম মূল্য ডাউন পে'মেণ্ট দি নিব পাৰিব এখন চাৰিচকীয়া বাহন। লগতে এদিনতে বাহন ডেলিভাৰীৰ সুবিধা লাভ কৰিব গ্ৰাহকসকলে। যদি কোনো গ্ৰাহকে বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে স্বত্বাধিকাৰী ৰেকিব আহমেদৰ লগত যোগাযোগ কৰিব পাৰে। যোগাযোগ নম্বৰ হৈছে 9101395607 অথবা 8133997846। আজি আমাৰ ৰূপহী পোনপ্ৰথমবাৰৰ বাবে ছেকেণ্ড হেণ্ড ডিলাৰ এটা অপেনিং হৈছে। মই নিজে অপেনিং কৰিছোঁ আৰু ডিলাৰৰ স্বত্বাধিকাৰী মই নিজে। তো মই ৰূপহীবাসীক এইটোৱে ক'ব বিচাৰোঁ যে নগাঁৱত যোনবিলাক ডিলাৰ আছে তাতকৈ আমাৰ ইয়াত বহুত কমত গাড়ী পাব, আৰু আমাৰ ইয়াত এটা সুবিধা আছে, ফাইনেন্সৰ সুবিধা আছে, আৰু আমি গাড়ীবিলাক ছেম ডে ডেলিভাৰী দিওঁ। ধৰক মানুহ এজন ৰাতিপুৱা আহিছে, গাড়ী এখন চাইছে, পচন্দ হৈছে, তো যদি কাষ্টমাৰ চিভিল প্ৰফাইল ভাল আছে তেতিয়াহ'লে আমি এদিন ছেম ডে ডেলিভাৰী দিব পাৰোঁ। তো এইখন সুবিধা আমাৰ তাত আছে। আৰু আমাৰ ইয়াত আপোনাৰ নগাঁও যোনবিলাক ডিলাৰ আছে তাতকৈ মানে বহুত কম মূল্যত গাড়ীবিলাক পাব আপোনালোকে। কিমান টকা ডাউন পে'মেণ্ট দিলে আপুনি গাড়ী এখন? মিনিমাম 1 লাখ টকা ডাউন পে'মেণ্ট আমাৰ তাত গাড়ী ওলাই যাব। অঁ, যিকোনো গাড়ী। ডিলাৰখনৰ নাম? ডিলাৰটোৰ নাম হ'ল AR কাৰ বজাৰ, ৰূপহী নতুন বজাৰ আছে, তো নিয়াৰ বাজাৰ ডিলাৰ। স্বত্বাধিকাৰী আপুনি? হয়, মই নিজে। আপোনাৰ নামটো কি আছে? মোৰ নাম ৰেকিবুল আনচাৰী। ডিলাৰখন কোনখিনি স্থানত আছে? এইখন ৰূপহী নতুন বজাৰ, বাজাৰ ডিলাৰৰ লগতেই। আৰু হিৰো ডিলাৰ আমাৰ আগত, হিৰো ডিলাৰ আছে ফ্ৰণ্টত। মানে বাজাজ ডিলাৰৰ লগত? অঁ, অপ'জিট। গাড়ীৰ কোনো প্ৰব্লেম নাই? না, গাড়ীত তেনেকুৱা কোনো প্ৰব্লেম নাই। আৰু আমাৰ পৰা গাড়ীখন ল'লে আপোনালোকে ডিলাৰ হিষ্ট্ৰী চাই ল'ব, যোনটো ৰানিং আছে। আজিকালি এটা কথা মানে আহে, মানে বহুত ডিলাৰে বোলে মিটাৰ কাটি পেলাই গাড়ীবিলাক বিক্ৰী কৰে, তো আমাৰ ইয়াত তেনেকুৱা নাপাব। তো ডিলাৰ হিষ্ট্ৰী চাই পেলাই ল'ব আপোনালোকে গাড়ী, যিবিলাক গাড়ী লয়। যিহেতু দেখা গৈছে চাৰিচকীয়া ডিলাৰ ৰূপহীত প্ৰথমবাৰৰ বাবে আপুনি স্থাপন কৰিছে, হয়, আৰু এই সন্দৰ্ভত গ্ৰাহকসকলৰ বাবে কি কিবা অফাৰ? চাওক, আমাৰ ইয়াত তেনেকুৱা বিশেষ কোনো অফাৰ নাই। আমি কাষ্টমাৰক ভাল গাড়ী দিম, কাষ্টমাৰ যোনটো বিচাৰে। কাৰণ চাওক, আমি গাড়ী ডিলাৰ আমি খুলিছোঁ গাড়ীৰ কাৰণে, তো কাষ্টমাৰক আমি ভাল গাড়ী দিলেতো কাষ্টমাৰ তাৰ পৰা ছেটিছফাই হ'ব লাগিব। আমি তেনেকুৱা কোনো অফাৰ নিদিওঁ। চাওক, এতিয়া গাড়ীৰ দাম যদি আমি 5 লাখ টকা গাড়ী এটা যদি 5.5 লাখ টকা বিক্ৰী কৰোঁ, 50,000 টকা বঢ়াই পেলাই যদি কাষ্টমাৰক 5,000 টকা অফাৰ দিওঁ, তাত কোনো লাভ নাই। তো তাতকৈ আমি গাড়ীবিলাক বহুত ভাল কণ্ডিশ্যনৰ গাড়ী দিম কাষ্টমাৰক। তো মই সেইটো ক'ব বিচাৰোঁ। আছে 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 আমাৰ। অঁ, আমাৰ মোবাইল নম্বৰ দিয়া আছে। মোৰ মোবাইল নম্বৰ 9101395607। বৰ্তমান কেইটা গাড়ী উপলব্ধ আছে? আমাৰ ইয়াত বৰ্তমান 7-8খন গাড়ী আছে। আমি নতুনকৈ অপেনিং কৰিছোঁ। গাড়ীবিলাক মানে তেনেকৈ চাই গাড়ী উঠাম। কি কি গাড়ী আছে? আমাৰ ইয়াত আপোনাৰ এক্সপ্ৰেছো আছে, ছুইফ্ট আছে, ক্ৰেটা আছে, আকৌ ছুইফ্ট BXI, ZXI। ছুইফ্টৰ 3টা ভেৰিয়েণ্ট আছে, মানে ছুইফ্ট আছে, BXI আছে, BXI প্লাছ, ZXI প্লাছ আছে।